ৰঙিয়াৰ ইচ্ছাপুৰত পথ মেৰামতিত নামিল ৰাইজ। হাতে হাতে কোৰ লৈ মেৰামতি কৰিলে বিধ্বস্ত পথ। শীঘ্ৰেই পথ মেৰামতিৰ দাবী অতিষ্ঠ ৰাইজৰ। ৰাজ্যৰ জৰাজীৰ্ণ বাট-পথে জ্বলা-কলা খুৱাইছে পথচাৰীক। তিনিখন চহৰৰ সৈতে সংলগ্ন এই পথটোৰে যাতায়াত কৰিব নোৱাৰা এক পৰিৱেশ। উজাগাঁৱৰ পৰা টংলা, কলাইগাঁও, বালিপুটা হৈ মঙলদৈলৈ যাব পাৰি এই পথেৰে। শ শ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়লৈ চাইকেল লৈ বোকাৰ মাজত কিদৰে যাত্ৰা কৰিছে এই দৃশ্য চাওক। প্ৰতিদিনে এইদৰে অহা যোৱা কৰিব লগা হয় পথচাৰীয়ে। ৰাস্তাবিলাক বহুত বেয়া, আমাৰ ল'ৰা ছোৱালীবিলাক আহিব নোৱাৰে, কিছুমানৰ বাগেৰি পৰে। মানে চাইকেল বহুত কষ্ট কৰি চাইকেল লৈ আহিছোঁ, চাইকেলখন কেতিয়াবা কান্ধত তুলি ল'ব লাগে আমাৰ তাৰমানে। টান বেমাৰী হ'লে তাৰমানে আমি ঘৰতে থাকিব লগা হৈ যায়, তেনেকুৱা হৈ যায় পৰিয়াল তাৰমানে। বাইক মানে ঘৰৰ পৰা অহা যোৱা বা ঘৰৰ পৰা ওলাওঁতে আমি বহুত চিন্তা কৰিবলগীয়া হয়। জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাৰ বাবেই আৰু বিধ্বস্ত দলঙৰ বাবে এম্বুলেন্স নাহে এই অঞ্চলটোলৈ। বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনো কাণ সাৰ নাই গড়কাপ্তানি বিভাগৰ। সেয়েহে ৰাইজ নিজেই ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ। ৰাইজৰ জ্বলন্ত সমস্যাক গুৰুত্ব দিবলৈ ক্ষুব্ধ ৰাইজৰ চৰকাৰলৈ আহ্বান। এইটো আমাৰ হ'ল তুলসীবাৰী ইচ্ছাপুৰৰ এটা মেইন ৰাস্তা, কিন্তু এইটো যাতায়াতৰ কাৰণে একেবাৰে অনুপযোগী হৈ পৰিছে। যদি অলপ বৰষুণ হৈ যায় ইয়াক আঁঠুলৈ বোকা হৈ যায়। চৰকাৰক আমি এইটো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমাৰ এই ইচ্ছাপুৰৰ একেবাৰে অনুন্নত জাগা, এই জাগাটোত যাতে তেওঁলোকে অলপ নজৰ দি আমাৰ ৰাস্তাৰ ব্যৱহাৰৰ যাতায়াতৰ উপযোগী কৰি দিয়ে। ব্যুৰ ৰিপৰ্ট, নিউজ লাইভ।